আমাৰ এইটো অহা জানুৱাৰী মাহৰ 3-4-5 তাৰিখৰ পৰা 3 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমাৰ 5 তাৰিখে দোৱা হ'ব, 3দিনীয়া কাৰ্যসূচী। এখন ষ্টেট আৰু আমাৰ এখন ষ্টেট, 2খন ডিষ্ট্ৰিক্ট, 2খন জিলা, অৰুণাচল প্ৰদেশ আৰু লখিমপুৰ জিলা আৰু ধেমাজি জিলা। সকলো আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ কোনো হেৰি নাই, ইয়াত কোনো আমাৰ ভেদাভেদ নাই। জাতি ধৰ্ম নিৰ্বিশেষে সহযোগ কৰিব পাৰে, তেওঁলোকে আহিব পাৰে। তেওঁলোকৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে, আমাৰ বেলেগ মানুহৰ কাৰণে ব্যৱস্থা কৰা হৈছে, তেওঁলোকৰ কাৰণে এটা অধিকাৰো কৰা হ'ব। আৰু আমি সকলোকে আহ্বান জনাইছোঁ যাতে সকলোকে আহি তলে বলে যাতে আমাৰ লগত যোগদান কৰে। বিশ্ব শান্তিৰ উদ্দেশ্যে আমি এইটো এটা হেৰি কৰিছোঁ। আৰু ইয়াত কোনো আমাৰ বেলেগ কোনো হেৰি নাই। সকলো মানুহ যাতে আমি মিলিজুলি থাকিব পাৰোঁ, সকলো মানুহ শান্তিৰে বসবাস কৰিব পাৰোঁ, তাৰ কাৰণেই আমাৰ এটা 3দিনীয়া কাৰ্যসূচীৰে এটা ইজতেমা কৰা হৈছে। আৰু তৃতীয় দিনাখন আমাৰ 5 তাৰিখে আমাৰ ইয়াত সমূহীয়া এটা দোৱা হ'ব আৰু বিশ্ব শান্তিৰ কাৰণে দোৱা কৰা হ'ব। সকলো ধৰ্মীয় সকলো ধৰ্মৰ মানুহক ইয়াত আমি সহযোগ কৰিবলৈ আহ্বান কৰিছোঁ। সকলোৱে ইয়াত সহযোগ কৰিব পাৰে। তাকে মই ক'লোঁ, সেইখিনি কথা ৰাইজক ক'লোঁ মই, সকলো ৰাইজে যাতে ইয়াত সহযোগ কৰে। আৰু আপুনি ইয়াৰ কিবা হয় নেকি? আৰু ইয়াত কোনো ধৰ্মৰ লগত কথা নাই, সকলো ধৰ্মাৱলম্বী মানুহৰ কাৰণে আমি ইন্তজাম কৰা হৈছে, ব্যৱস্থা কৰা হৈছে। আৰু সকলোৰে কাৰণে আমাৰ ৰাস্তা খোলা আছে। আমি সকলোকে আহ্বানো কৰিছোঁ যাতে সকলোৱে আহি যাতে আমাৰ লগত সহযোগ কৰে আৰু সকলোৱে যাতে সেইজন মহান আল্লাহৰ ওচৰত যাতে দিলৰ সৈতে অন্তৰৰ সৈতে যাতে আশীৰ্বাদ লয়, যাতে আমাৰ সকলো দেশৰ সকলো মানুহৰ সকলো দিশৰ পৰা যাতে শান্তিত থাকিব পাৰোঁ, এই আমাৰ মূল উদ্দেশ্য। ঠিক আছে। হৈ গ'ল।